এই কেম্পত আৰু সান্থাল যি কেম্প আছে বড়ো যি কেম্প আছে দুইটা কেম্পক লাহে ধীৰে মানে অতি সোনকালে কালি পৰহিৰ ভিতৰত তেওঁলোকক ঘৰত উভতাই নিয়াৰ কাৰণে ব্যৱস্থা কৰক। যিখিনি ক্ষয় ক্ষতি হৈছে, ঘৰ জ্বলিছে, এই আচবাব ধন সম্পত্তিক ক্ষতিপূৰণৰ কাৰণে চৰকাৰে বা প্ৰশাসনে ব্যৱস্থা লওক। তাত লাটমণ্ডল আহিব লাগে, তাত গাঁওবুঢ়া আহিব লাগে, যি ছাৰ্ভে হ'ব লাগে এইটো আমি দাবী জনাইছোঁ। আৰু মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা প্ৰদান কৰিব লাগে। শান্তি সকলো পক্ষই মানে বৰ্তাই ৰাখিব লাগে। শান্তিৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যাতে এই ঘটনাৰা কোনো কাৰণত আৰু যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সকলো পক্ষকে মই বিনম্ৰতাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আৰু বড়োলেণ্ডবাসীৰ হৈ মই আহ্বান জনাইছোঁ। এই অনাকাংক্ষিত দুৰ্ভাগ্যজনক ঘটনাটো হ'ব নালাগিছিল। কি কাৰণত হ'ল, কিয় হ'ল, এতিয়া প্ৰশাসন আৰু চৰকাৰে তদন্ত কৰিব লাগে। তদন্তৰ অন্তত যিসকল দোষী তেওঁলোকৰ ওপৰত আইনী যি ব্যৱস্থা আছে সেইটো বড়ো ৰাইজেও বিচাৰিছে, চাওতাল ৰাইজেও বিচাৰিছে। কাৰণ এইটো চাওতাল আৰু বড়ো সমাজৰ মাজত কোনো সংঘাত নহয়, এইটো সান্থাল আৰু বড়ো জনগোষ্ঠীৰ মাজত কোনো গোষ্ঠীগত সংঘৰ্ষ নহয়। এইটো কিছুমান দুষ্কৃতিকাৰীৰ দ্বাৰা সংগঠিত হোৱা এটা ঘটনা। আৰু আজি আমি এই সময়ত কাৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি এটা শিবিৰ মানে সান্থাল জনগোষ্ঠীৰ লোক এই শিবিৰত যোৱাকালিৰ যিখিনি পৰিৱেশ পৰিস্থিতি ইয়াতে হ'ল, ইয়াত পথ অৱৰোধ হৈছিল, ইয়াত কিছু লণ্ডভণ্ড হ'ল। ইয়াৰ পিছত অনাকাংক্ষিতভাৱে এই যে পাব্লিক মুভ, জনতাৰ যি আক্ৰোশত কিছু সান্থাল পৰিয়ালৰ ঘৰ জ্বলি গ'ল আৰু উত্তৰাঞ্চলত কিছুমান বড়ো ঘৰো জ্বলি গ'ল। কিন্তু যোৱাকালি সন্ধিয়াৰ পৰা সমগ্ৰ পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু কোনো এটা অপ্ৰীতিকৰ ঘটনা এতিয়ালৈকে ঘটা নাই। আৰু আমি ঐক্যবদ্ধভাৱে কোকৰাঝাৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু সান্থাল যি ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, আন যিখিনি জাতীয় সংগঠন আৰু আমি সচেতন ব্যক্তিসকলে ঐক্যবদ্ধভাৱে কোনো কাৰণত আৰু তেনেকুৱা অপ্ৰীতিকৰ ঘটনা নহয় তাৰ কাৰণে আমি কাম কৰি আছোঁ। শান্তি বৰ্তাই ৰাখিবৰ কাৰণে কাম কৰি আছোঁ। আমি পৰিৱেশ নৰ্মেললৈ ঘূৰাই অনাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আজি ৰাতিপুৱা আমি কোকৰাঝাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ। এখন মেমৰেণ্ডাম মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিছোঁ। এই ঘটনাৰ তদন্ত বিচাৰিছোঁ। আৰু লগতে ৰাজা বিস্মিত বসুমতাৰী আৰু সুনীল মুৰ্মু দুয়োগৰাকীৰ 20 লাখ টকাকৈ আৰ্থিক অনুদান কম্পেনচেশ্যন আমি বিচাৰিছোঁ। আৰু ৰাজা বিস্মিতৰ পৰিয়ালৰ যিহেতু তেওঁ বিয়া হোৱা প্ৰায় 3-4 বছৰেই হৈছিল, কণমানি ছোৱালী আছে 1 বছৰীয়া, তেখেতৰ পৰিয়াল, তেখেতৰ ৱাইফক চৰকাৰী চাকৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে প্ৰভাত ব্ৰহ্ম, জাগিৰাজ ব্ৰহ্ম তাৰ পুত্ৰ আৰু মহেশ মুৰ্মু, এই তিনিওগৰাকী যিখিনি আহত লোক তেওঁলোকক উন্নত চিকিৎসাৰ কাৰণে মই মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক জনাইছোঁ যে অতি শীঘ্ৰে, যিহেতু তেওঁ স্বাস্থ্যমন্ত্ৰী হয়, অতি শীঘ্ৰে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ পৰা লৈ পেলাই GMCHত উন্নত চিকিৎসাৰ কাৰণে লৈ যাব লাগে। আৰু এই কাৰিগাঁও শিবিৰত আমি আহি গম পালোঁ এজন বয়সীয়া, প্ৰায় 50 বছৰ বয়সীয়া, তেওঁ হাত আৰু ভৰি যোৱাকালি এই ঘটনাত পোৰা খাইছে আৰু তেখেতক চিকিৎসাৰ কাৰণে এতিয়া নিবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। লগতে যোৱাকালি এই পাব্লিক মুভত এগৰাকী সান্থাল সমাজৰ যি পিতৃ আছিল, তেওঁ নিজৰ ল'ৰাক স্কুলৰ পৰা আনি আছিল, তাতো তেওঁ কোনোবাই আঘাত কৰিছে। তেওঁ বঙাইগাঁৱত চিকিৎসাধীন হৈ আছে, তাকো চিকিৎসাৰ কাৰণে আমি দাবী জনাইছোঁ প্ৰশাসনক। আৰু এই কেম্পত দুগৰাকী মাতৃ তেওঁলোকে সন্তান পাইছে, সেইটো ব্যৱস্থা কৰিব লাগে।
আৰু অলপ পিছত আমি উত্তৰাঞ্চলত যি বড়োগাঁও তাত কেইঘৰমান জ্বলিছিল তাতো কেম্প আছে, ৰিলিফ কেম্প। সেই কেম্পত আমি যাম আৰু খা খবৰ ল'ম। মুঠতে আমি বিচাৰিছোঁ যে এই যে মালচিং ৰোডৰ ঘটনাক লৈ যোৱাকালি যিখিনি অপ্ৰীতিকৰ ঘটনা হ'ল, প্ৰতিবাদ গণতান্ত্ৰিক হওক, শান্তিপূৰ্ণ হওক, কিন্তু কোনো কাৰণত প্ৰতিবাদৰ নামত যাহাতে হিংসা, প্ৰতিবাদৰ নামত যাহাতে কাৰো ওপৰত অন্যায় অত্যাচাৰ যাহাতে নহয়। আৰু আজি চান্তাল ৰাইজো বিচাৰিছে, বড়ো ৰাইজো বিচাৰিছে দোষীয়ে শাস্তি পাওক, ইয়াৰ উচিত তদন্ত হওক, কি কাৰণত কেনেকৈ ঘটিছিল ঘটনাটো। কিন্তু আন যি শান্তিপ্ৰিয় ৰাইজ সমাজ, তেওঁলোকে কোনো কাৰণত যাহাতে কষ্ট নাপায়, তেওঁলোকে যাহাতে কোনো মানে দুৰ্যোগত ভুগিব লগা নহয়, ইয়াৰ কাৰণে গোটেই পৰিৱেশ পৰিস্থিতি মানে চম্ভালিবৰ কাৰণে অসম চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ পৰ্যাপ্ত নিৰাপত্তা প্ৰেৰণ কৰিব লাগে।